নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মঞ্জু এছামিজ কিটচেনত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পনীৰ কাৰী। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াৰ কাৰণে প্ৰথমতে মই মছলাখিনি বনাই ল'ম। দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ। এইখিনি ভাজি ল'ম এখন পেনত। অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াত মই নহৰু, আদা আৰু জলকীয়া দি দিছোঁ। একেবাৰে অলপ সময়ৰ কাৰণে এইখিনি ছটে কৰি লৈ ল'ম। তাৰপিছত এইখিনি এটা ধুনীয়া পেষ্ট বনাই লৈ ল'ম। সেই একেখন পেনতে কেপচিকাম এটা কাটি লৈছোঁ আৰু ভাজি ল'ম একেবাৰে কম সময়ৰ কাৰণে। এতিয়া মই ইয়াত পিঁয়াজ এটা কাটি লৈছোঁ আৰু বিলাহী, এইখিনিও অলপ সময়ৰ কাৰণে ভাজি ল'ম। মই পিঁয়াজৰ টুকুৰাবিলাক এনেকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে। এইখিনি হৈ গৈছে, নমাই থৈ দিম। এখন কেৰাহী পাতি লৈছোঁ, ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত কেইখিলামান তেজপাত দি দিছোঁ আৰু এটা জলকীয়া দিছোঁ, শুকান জলকীয়া। আৰু লগত এয়া জিৰা কেইটামান ফুটাই লৈছোঁ। এতিয়া মই ইয়াত কাটি ৰখা পিঁয়াজ আৰু বিলাহী এটা দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে এইখিনি মই ভাজি থাকিম। লগতে বিলাহীখিনিও গলি যাব লাগিব। দেখিছে পিঁয়াজখিনি ৰঙচুৱা হৈছে আৰু অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াত মছলাখিনি দি দিম। যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি দি দিম আৰু লাহে লাহে এইখিনি ভাজি থাকিম। জুইটো একেবাৰে কমাই ৰাখিব। মই আজিও দুটা কমেণ্ট পঢ়িবলৈ লৈছোঁ। প্ৰথমতে এয়া লিখিছে সঞ্জয় ভাদ্ৰা, নাইচ, ধন্যবাদ থাকিল আপোনালৈ। আৰু এয়া স্মিতা দেৱনাথে লিখিছে, বৰ ধুনীয়া ৰেচিপি, ধন্যবাদ। আপোনালোকে মোক এনেকৈ আগুৱাই লৈ যাব, মোক ছাপোৰ্ট কৰিব বুলি আশা থাকিল। এতিয়া এইখিনি ভজা হোৱাত মই শুকান মছলাখিনি দি দিম। এয়া হালধি দি দিছোঁ, এয়া ধনিয়া গুড়ি দি দিছোঁ, লগত জিৰা গুড়ি দিছোঁ, গৰম মছলাৰ গুড়ি দিছোঁ, জলকীয়াৰ গুড়ি দিছোঁ। এইখিনি কিছু সময়ৰ কাৰণে ভালদৰে মিলাই ভাজি ল'ম। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকে। আৰু যিসকলে মোৰ ৰেচিপি চাই ভাল পায়, লাইক এটা কৰি দিব। দেখিছে তেলখিনি বিৰিঙি আহিছে। এইখিনি সময়তে মই কেইটামান কাজু পেষ্ট বনাই ৰাখিছোঁ, এইখিনি দি দিম। অকণমান সময় এইখিনি মিলাই ভালদৰে ভাজি ল'ম। এনেকৈ আপোনালোকে খাই চাবচোন, খুবেই সোৱাদ হয় খাবলৈ। চাওক কালাৰটো কি ধুনীয়া আহিছে। এইখিনি লৰাই থাকিব যাতে লাগি নাযায় তলত। এতিয়া মই ইয়াত এটা আলু বইল কৰি ৰাখিছোঁ, দি দিছোঁ। আলু অপশ্যনেল হয়, আপোনালোকে দিব পাৰে নিদিব পাৰে। ভালদৰে মিলাই দিছোঁ যাতে আলুখিনিৰ ভিতৰত মছলাখিনি সোমাই যায়। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আপোনালোকে গ্ৰেভি নিজৰ ইচ্ছা অনুযায়ী ৰাখিব পাৰে।
কিছু সময় ভজাৰ পিছত ভাজি ৰখা কেপচিকাম, পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ। অলপ সময়ৰ কাৰণে মিলাই এইখিনি ভালদৰে ভাজি ল'ম। এয়া দেখিছে ধুনীয়াকৈ ভাজ খাইছে এইখিনি। এতিয়া মই ইয়াত পনীৰখিনি দি দিম। মই পনীৰখিনি ভজা নাই, আপোনালোকে যদি ইচ্ছা কৰে এইখিনি অলপমান ভাজি ল'ব পাৰে। এইখিনি মিলাই দিম যাতে মছলাখিনি ইয়াৰ ভিতৰত সোমাই যায়। এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ আৰু ভালদৰে উতলিবলৈ দি দিম এইখিনি। এইখিনি মোৰ হৈয়ে গৈছে। এতিয়া মই ইয়াত ধনিয়াৰ পাত অকণমান দি দিছোঁ। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। আপোনালোকে যদি এনেকৈ পনীৰ কাৰী বনাই খোৱা নাই, খাই চাবচোন, খুবেই ভাল লাগে খাবলৈ। আৰু যদি খাইছে মোক কমেণ্ট কৰি নিশ্চয় জনাব। যিহেতু এই পনীৰৰ কাৰীখন আমি ভাতেৰে খাম, সেইকাৰণে গ্ৰেভি অলপ ৰাখি দিছোঁ। এয়া মোৰ হৈ গ'ল পনীৰ কাৰী ৰেডি। আপোনালোকৰ মোৰ এই পনীৰ কাৰী ৰেচিপিটো চাই কেনে লাগিল নিশ্চয় জনাব। আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।